Hello everyone, welcome back to my YouTube channel Priyanka's vlog. কি খবৰ আপোনালোকৰ? সকলো ভালে আছে নহয়? আশা কৰো সকলো ভালে আছে। আজি কি আছে সকলোৱেতো গম পাইছে। আজি আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱৰ তিৰুভাগ তিথি আৰু আজিৰ দিনটোত আমাৰ বৰখেলৰ নামঘৰত তিথি আয়োজন কৰা হয় আৰু দিনত তিথি পাতে আৰু লগতে সন্ধিয়া এতিয়া মই যাম নামঘৰলৈ আৰু এতিয়া আছে আমাৰ ভোজন বাহাৰ নাট। বলকচোন এতিয়া আমি নামঘৰলৈ যাওঁ আৰু ভোজন বাহাৰ নাট বা কেনেকৈ পাতে আপোনালোককো দেখাম আৰু আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব নাপাহৰিব কিন্তু দেই, আৰু মোৰ চেনেলটোত লাইক এটা কৰি দিব। এয়া পালোহি আমি নামঘৰ ভাগ আমাৰ পিছফালে আৰু অকণমান ঘূৰিলে আমি নামঘৰ পাওঁহি, মানে আমাৰ ঘৰৰ বহুত ওচৰতে। আমি নামঘৰ পালোহি, বলকচোন আমি ভিতৰলৈ সোমাই যাওঁ। এয়া আমাৰ বৰখেলৰ নামঘৰ, ইয়াতে দিনত তিথি হ'ল আৰু এতিয়া এয়া ভাওনা আৰম্ভ হ'ব। আমি নামঘৰ পালোহি আৰু এয়া আমি বহিছোঁ। প্ৰৱেশ কৰিছে সূত্ৰধাৰী ওলোৱাৰ পিছতে ওলাব ভোজন বাহাৰৰ কৃষ্ণ। বাহাৰ নাট আৰম্ভ হৈছে। চাওকচোন কেনেকুৱা
অঁ এওঁৰ নাম কৃষ্ণ, দেউতাকৰ নাম উপানন্দ, মাকৰ নাম তুলসী। কেনেকুৱা পালে যদি ভাল পালে লাইক এটা কৰি দিব আৰু লগতে জনাব কেনেকুৱা পালে কমেণ্ট এটা কৰি আৰু তাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই ধন্যবাদ।